স্বাগতম জনাইছোঁ ব্ৰিটিছ কিটচেনলৈ। কি খবৰ বাৰু আপোনালোকৰ? আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। যিহেতু এতিয়া ঠাণ্ডা পৰিছে আৰু মূলা ওলাইছে, মূলা পৰঠা বনাম বুলি ভাবিছোঁ। আপোনালোকে ভাল পায়নে খাই? আহকচোন আজি মই কেনেকৈ বনাওঁ চাওঁহি। তাৰ কাৰণে লৈছোঁ আধা কেজি আটা, 4টা মূলা লৈছোঁ, ধনিয়া পাত লৈছোঁ, এটা ডাঙৰ পিঁয়াজ, কেইটামান কেঁচা জলকীয়া লৈছোঁ। আপোনালোকে জ্বলা কম খালে কমাই ল'ব। 2 টুকুৰা আদা লৈছোঁ। এইখিনি হৈছে জিৰা গুড়ি, এইটো ঘৰতে বনাই লৈছোঁ গুড়া কৰি। আৰু এইখিনি হ'ল চিলি ফ্লেক্স, এইটো ঘৰতে বনাইছোঁ। আৰু লৈছোঁ অলপ ৰিফাইন তেল। বাকলি গুচাই ল'ম। এয়া মূলাকেইটাৰ বাকলি গুচাই হৈ গ'ল। এতিয়া পিহনাত মূলাকেইটা পিহি ল'ম। আপোনালোকৰ মানুহ কম হ'লে মূলা কমাই ল'ব। আৰু এয়া দেখিছে ৰুকি আছোঁ, হাত বিষাই গৈছে। এয়া ৰুকি হৈ গ'ল। এতিয়া আমি মূলাখিনি এনেকৈ চেপি ল'ম 2 হাতেৰে, যাতে পানী নাথাকক। পানীটো থাকিলে অলপ তিতা তিতা নিচিনা লাগে টেষ্টটো। সেইকাৰণে মই পানীখিনি ধুনীয়াকৈ উলিয়াই ল'ম অলপো নথকাকৈ। ইয়াত বহুত পানী ওলাইছে, ভালদৰে চেপি লওঁ। এয়া বহুত পানী ওলাই গ'ল। এয়া চেপি হৈ গ'ল গোটেইখিনি। এতিয়া আনফালে মই ধনিয়া পাতখিনিও মিহি মিহিকৈ কুটি লৈছোঁ, পিঁয়াজখিনিও আৰু জলকীয়াখিনিও, আৰু আদা অলপ থেতিলাই ল'লোঁ। এতিয়া মূলাখিনি দি দিম। আৰু গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ এতিয়া মিক্স কৰি দিম। ধনিয়া পাত, পিঁয়াজ, চিলি ফ্লেক্স, জিৰা গুড়ি, আদা আৰু কেঁচা জলকীয়া। হালধি দিছোঁ আধা চামুচ, আৰু নিমখটো সোৱাদ মতে দিছোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া সানি হৈ গ'ল। এতিয়া মই দিম অলপমান পানী। মোৰ পানীৰ প্ৰয়োজন হ'ল, যিহেতু মই বস্তু বেছিকৈ লৈছোঁ, সৰহকৈ বনাইছোঁ, সেইকাৰণে পানীৰ প্ৰয়োজনটো পৰি গ'ল। আৰু অলপ অলপ পানী দি মই এনেকৈ মুঠি ল'ম। আপোনালোকে যদি দেখে যে আপোনালোকৰ মুঠোতে পানীটো প্ৰয়োজন নহয়, সেইটো নিজে গম পাব, তেতিয়া আপোনালোকে পানীটো নিদিব। প্ৰয়োজন হ'লে পানীটো দিব পাৰে। এয়া লাডুটো বনাই হৈ গ'ল, আৰু বেছি ডাঙৰেই হৈ গৈছে লাডুটো, যিহেতু আমি ডিনাৰতো খাম বুলি ভাবিছোঁ। এতিয়া প্ৰথমটো লৈছোঁ আৰু বনাই দেখাই আছোঁ। অলপ সৰহকৈ ল'ব, পৰঠাটো অলপ মোটাকৈ হ'লেই ভাল লাগে। এয়া 2খন হাতেৰে ধুনীয়াকৈ ঘূৰণীয়া কৰি লৈছোঁ, আৰু এনেকৈ আটাত ডুবাই দিছোঁ। সৰহকৈ ল'ব আটাটো, আৰু অলপ আটা মোৰ ওপৰত ছিটিকাই ল'ম, নহ'লে চিটকি ধৰিব। লাগি লাগি ধৰিলে বেলিবলৈ অশান্তি লাগে। আৰু ৰুটি বেলাৰ দৰে বেলি যাম। এইখন বেকা হ'ব যেনে পাইছোঁ, গোল নহ'লে। বাকীকেইখন গোল কৰিব লাগিব বাৰু। প্ৰথমটো এনেকুৱা হৈ গ'ল। এয়া বেলি হৈ গ'ল, মই এনেকৈ চাইডে মিলাই মিলাই দিছোঁ গোল কৰি। এতিয়া আৰু এখন বেলি দেখাই আছোঁ। এইখনটো গোল কৰিবই লাগিব। আটাত ডুবাই লৈছোঁ। এইখন অলপ তাতকৈ ভাল লাগিছে, অলপ গোল হৈছে। এতিয়া গেছত এখন পেন বহাই দিছোঁ, আৰু 1 চামুচ ৰিফাইন তেল দি দিছোঁ, আৰু এনেকৈ গোটেইখনত বিয়পাই লৈছোঁ তেলখিনি। এতিয়া প্ৰথমখন পৰঠা দি দিছোঁ।
আৰু গেছটো মই মিডিয়াম ফ্লেমতে ৰাখি এনেকৈ ভাজি আছোঁ। এতিয়া লুটিয়াই দিছোঁ, এইটো ছাইড হৈছে অলপ। লুটিয়াই দিয়াৰ পিছত আৰু 1 চামুচ ৰিফাইন তেল দি দিছোঁ। আকৌ এবাৰ লুটিয়াই দিম। এইখন হৈ গ'ল দুইফালে, এখন এতিয়া নমাই ল'ম। নেক্সটখন দিছোঁ ঠিক একেদৰে। আৰু বাকীখিনি আপোনালোকক বনাই দেখাই আছোঁ। সেয়া আমাৰ মুলি পৰঠা ৰেডি হৈ গ'ল। মই টোটেল 6খন বনালোঁ। কেনেকুৱা লাগিছে বাৰু? আৰু গোন্ধটো যে ইমান ধুনীয়া লাগিছে ন, নক'ব আৰু খাওঁৱেই লাগিছে। এয়া আমাৰ মূলা পৰঠা বনাই হৈ গ'ল। এয়া অলপ লৈ লৈছোঁ, লগতে চচ। আপোনালোকে যিবোৰৰ লগত ভাল পায় ল'ব, আৰু দৈৰ লগতো খাই বহুত ভাল লাগে। মই চচৰ লগতে ল'লোঁ। এয়া পৰঠাকেইখন চাওকচোন, এতিয়া আপোনালোকক চিঙি দেখাই আছোঁ। এতিয়া মই খাবলৈ লৈছোঁ অলপ। বহুত ধুনীয়া হৈছে, আপোনালোকে যদি ট্ৰাই কৰকচোন। বহুত চিম্পলো হয়, মোৰ বহুত ভাল লাগিছে খাই। আপোনালোকে এবাৰ ট্ৰাই কৰক। আজি যদি ৰেচিপিটো ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰিবচোন, যিসকলে ট্ৰাই কৰা নাই। আৰু এনেকৈ বনাই চাব, বহুত চিম্পল হয়। ঠাণ্ডা বতৰত মজা লওক। আৰু আজি যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব নাপাহৰিব। আৰু যিসকল নতুন, ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ছাইডত থকা বেল আইকনটোত টিপি অন কৰি থৈ দিব, তেতিয়া মোক প্ৰতিটো ভিডিঅ' আপোনালোকে পাই যাব। তেনেহ'লে লগ পাম নেক্সট ভিডিঅ'ত নতুন ৰেচিপি সৈতে। থেংক ইউ ফৰ ৱাচিং। বাই।